নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল আছামিজ হেকিং চেনেলত। আজি এই ফুল কোৰ্সত কথা পাতি আছিলো এথিকেল হেকিংৰ বিষয়ে। সো আজি আমি তাৰ আগত কথা পাতিম কি এথিকেল হেকিং কৰিবলৈ আমি কি OSৰ বেছি দৰকাৰ হয়। সবতকৈ প্ৰথম ইম্পৰ্টেণ্ট অপাৰেটিং সিস্টেম হ'ল কালি লিনাক্স। বেসিক্যালি লিনাক্সৰ বহুতো ভাৰ্জন আছে, যেনে ফেডোৰা, ডেবিয়ান, উবুণ্টু, CentOS, কিন্তু এইবোৰৰ ভিতৰত বেষ্ট হ'ল কালি লিনাক্স। কাৰণ কালি মেইনলি বনাইছে এথিকেল হেকিঙৰ কাৰণে। কালি লিনাক্সত বহুতো এপ আপোনালোকে ইনবিল্ট পাব। পাছপৰ্ট হেকিং, ট্ৰেকিং বা IP হাইডিঙেই হওক, এনেকুৱা ধৰণৰ বহুত লাভ কালি লিনাক্সে বাই ডিফল্ট দিয়ে আমাক। বেসিক্যালি আমি দুটা টপিক্সৰ ওপৰত কথা পাতিম। প্ৰথম হ'ল কালি লিনাক্সৰ বিষয়ে ভালকৈ জানিম, আৰু দ্বিতীয়তে জানিম কালি লিনাক্স ইনষ্টল কেনেকৈ কৰিব লাগে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাওঁ বেসিক্যালি কালি লিনাক্স হয় কি। কালি লিনাক্স ইজ এ ডেবিয়ান বেছ লিনাক্স ডিষ্ট্ৰিবিউশ্যন হয়, যিটোৱে বেসিক্যালি এইম কৰে পেনিট্ৰেশ্যন টেষ্টিং আৰু সিকিউৰিটি এডিটিং। মানে হ'ল এইটো এনেকুৱা ধৰণৰ ডিজাইন কৰা অপাৰেটিং সিস্টেম হয় যিটো অনলি ডিজাইন কৰিছে পেনিট্ৰেশ্যন টেষ্টিং, সিকিউৰিটি এডিটিঙৰ কাৰণে। যেনেকৈ মই আপোনালোকক ক'লোঁ কি কালি লিনাক্স দি আপোনালোকে বহুতো টেষ্ট পাৰফৰ্ম কৰিব পাৰে আৰু বহুতো ফেচিলিটি পাৰফৰ্ম কৰিব পাৰিব, বিকজ এইটো ডিজাইন সেইটো কামৰ কাৰণেই কৰিছে। কালি লিনাক্স ফাৰ্ষ্ট ভাৰ্জন আহিছিল 13 মাৰ্চ 2013। এতিয়া আমি জানো কালি লিনাক্স কিয় ব্যৱহাৰ কৰিব লাগে। সবতকৈ প্ৰথম হ'ল সহতকৈ বেছি প্ৰি ইনষ্টল টুল আছে। কালি লিনাক্স দি বহুতো টুল এক্সেছ কৰিব পাৰিব। কালি লিনাক্স দি আপুনি যিকোনো ভাষাত কাম কৰিব পাৰিব। বেসিক্যালি এইটো প্লেটফৰ্ম বেয়া কামৰ কাৰণে নহয়। এইটো নহয় কি কাৰোবাক হেক কৰিবলৈ বনাইছে। বেসিক্যালি ইয়াৰ মেইন মোটিভ হ'ল বস্তুবোৰ সিকিউৰ কৰা আৰু প্ৰটেক্ট কৰা, আৰু সবতকৈ ডাঙৰ লাভটো হ'ল এইটো এটা কমপ্লিটলি ফ্ৰী হয়। আৰু এনেকুৱা নহয় যে কিছুমান ভাৰ্জন ফ্ৰী আৰু কিছুমান ভাৰ্জন ফ্ৰী নহয়, টোটেল অল ভাৰ্জন ফ্ৰী হয়। আৰু লাভ হ'ল এইটো কম কনফিগাৰেশ্যন কম্পিউটাৰতো স্মুথ কাম কৰে। আৰু এটা মেইন পইণ্ট হ'ল ফুল্লি কাষ্টমাইজ হয়। আপুনি নিজৰ ইচ্ছাত নিজৰ মতে পুৰা কাষ্টমাইজ কৰিব পাৰে। এতিয়া আমি কথা পাতোঁ ইনষ্টলিঙৰ বিষয়ে। ইনষ্টলেশ্যন বহুত ধৰণে কৰিব পাৰে। ফাৰ্ষ্ট হ'ল পেনড্ৰাইভ লাইভ বুট। পেনড্ৰাইভত যদি আপুনি লাইভ বুট কৰে তেতিয়া পেনড্ৰাইভ আপোনাৰ ছিষ্টেমত লগাই কালি লিনাক্স ইউজ কৰিব পাৰে। ছেকেণ্ড হ'ল আপুনি এটা ছিষ্টেম সম্পূৰ্ণ কালি লিনাক্সত ছেটআপ কৰিব পাৰে। তৃতীয় নম্বৰ হ'ল ডুৱেল বুট কৰিব পাৰে। ডুৱেল বুট মানে যদি আপুনি এটা উইণ্ড'জ 7 বা উইণ্ড'জ 10 ইউজ কৰি আছে আৰু সেই উইণ্ড'জ 10 বা উইণ্ড'জ 7 ডিলিট কৰিব বিচৰা নাই, তেতিয়া উইণ্ড'জৰ লগতে একেলগে কালি লিনাক্স ইনষ্টল কৰি ইউজ কৰিব পাৰে। 4 নম্বৰ হ'ল ভাৰ্চুৱেল বক্স। মেইনলি মানুহে ভাৰ্চুৱেল বক্স ছেটআপ কৰে। ভাৰ্চুৱেল বক্স ছেটআপ কৰাৰ মাল্টিপল ছিষ্টেম আছে। আপুনি VMware বা Oracle ভাৰ্চুৱেল বক্স আহে যিকোনো ভাৰ্চুৱেল বক্সত ছেটআপ কৰিব পাৰে। বাট VMware পেইড হয় আৰু Oracle ভাৰ্চুৱেল বক্স ফ্ৰী হয়। এনেকুৱা ধৰণৰ বহুত লাভ দিয়ে কালি লিনাক্স অপাৰেটিং সিস্টেমে এথিকেল হেকিঙত। নেক্সট ভিডিঅ'ত আমি দেখিম কালি লিনাক্সক এথিকেল হেকিঙৰ কাৰণে ছেটআপ কেনেকৈ কৰিম। যদি আপোনালোকে এথিকেল হেকিং কোৰ্ছৰ প্লেলিষ্টটো ছেভ কৰি লোৱা নাই তেন্তে ছেভ কৰি লওক, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। এনেকুৱা ধৰণৰ এথিকেল হেকিঙৰ নতুন নতুন ভিডিঅ' অসমীয়াত চাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অন কৰি লওক। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাত যাবগৈ। আৰু যদি আপোনালোকক এথিকেল হেকিঙৰ বিষয়ে কিবা জানিব লগা থাকে তেন্তে আপুনি কমেণ্টত জনাব পাৰে, আৰু নহ'লে ডেছক্ৰিপশ্যনত মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ লিংক আছে, তাত গৈ SMS কৰিব পাৰে। মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।